নমস্কাৰ বন্ধুসকল, কি খবৰ? মই ৰাজ আপোনালোকৰ মাজত আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি বনাম ভুৰ। ইয়াত এখন ভুৰ বনাম। তাৰপিছত সেইফালে পুখুৰীটো আছে যিহেতু এইফালে এখন ভুৰ বনাম। এতিয়া কলগছৰ সন্ধানত এইটো মোৰ লগত 5 পাণ্ডু আছে। এতিয়া 1 পাণ্ডু আৰু 2 পাণ্ডু এইফালে আহিব, অহা নাই। পাণ্ডু 2 পাণ্ডু चुप हो जा, सातवीं फेल चुप आगो जलिया बिलाक कलगছ। এতিয়া আমি ইয়াৰ পৰা কলগছ কাটিম। এফালে কলগছ কাট খাই পৰিয়ে আছে অলৰেডি, আৰু 2-3 জোপা কাটিলে হৈ যাব। বেলেগ শকত বন্ধু ইয়াৰ পৰা কেনেকৈ নিম সেইটোহে চিন্তা কৰি পোৱা নাই। বহুত কষ্ট কৰিছে ল'ৰাকেইটা। লাইক এটা কৰি দিব নিজৰ বুলি ইমান কষ্ট কৰাৰ কাৰণে। এইটো আৰু 1 পাল্টি মাৰি দে, পানীত যাবগৈ। এতিয়া আমাৰ 5 পাণ্ডুৱে সেইটো কাটিব লৈছে। তই চাইজটো চাই ল'লি নাই কিমান ডাঙৰ? অঁ, এই বেছি দীঘল হৈছে। কাটি দে, একো নাই। পালি মাৰ। জয় শক্তিমান কি জয় গংগাধৰ। अरे कहना क्या चाहते हो? जय शक्तिमान की जय गंगाधर। दे বন্ধুসকল, এইটো দাঙি নিয়াটো অসম্ভৱ। এতিয়া এইটো এনেকৈ ঘূৰাই লৈ যাব লাগিব। নি লওঁ, তাৰপিছত দেখাই আছোঁ। ইহঁতক আৰু 2 জোপা কাটিবলৈ লগাই থৈ গৈছোঁ। এইটো এজোপা কাটি আছে, পিচ কৰি থৈছে, আৰু এটা আনি আছে। চাই থাকক, দেখাই পাই গ'ল। বৰ্তমান এয়া পানীত পাই গ'ল। আৰু এটা আনোগৈ, পুৱাই দিলোঁ। আৰু এটা সিহঁত দুটাই যুঁজি আছে, ঘূৰাব পৰা নাই, বেচেৰা সৰু ল'ৰা হয়। লগাই থৈছোঁ, লগত চবে ফূৰ্তি মনোৰঞ্জন টাইম পাছ। সেইটো আৰু এটা ক'ত সি কাটি আছ আৰু লাগিব। সেইটো পিচ কৰ। কি হ'ল ঘূৰা? অকল কেকু জেকুকে নি আছোঁ এটা কান্ধত, বহুত গধুৰ। বন্ধুসকল, এটা অকলে কান্ধত তুলি লৈ গ'লোঁ, ভাগৰ লাগি গ'ল। আৰু এতিয়া সিহঁতি কাটি আছে। আৰু এইফালে আমাৰ আৰু একটা 5 পাণ্ডু আহিছে। এইটো ইয়াকো কামত লগাম এতিয়া। বন্ধুসকল, এইটো দ্বিতীয়টো কলগছৰ টুকুৰা আনি আছোঁ, আৰু বহুত ভাগৰ লাগিছে, বহুত গধুৰ। এইফালে আমাৰ 2জনী বাইদেউ, এয়া 2জনী, 2 চুনু। হাই 2 চুনু। এজনী চুনু লুকাইছে। আৰু এতিয়া বন্ধুসকল বিদ্যা কৈছোঁ, বহুত গধুৰ, বহুত ভাগৰ লাগিছে। হৈছে নাই? ভাইটি কি কৰিছে? ভাইটি খেলি আছ ন? খেল। কিবা পুতলা গাড়ী চাড়ী লাগিলে কবি, মই আনি দিম খেলনা গাড়ী। পুষ্পা ঝুকেগা नहीं साला नहीं क्या बाबा? झुकेगा नहीं साला। तोय की कबि? पुष्पा काटेगा इस साला कबि नेकी? पुष्पा काटेगा है। दाढ़ी नहीं हुआ, खाली पुष्पा का देखो। जोर लगा। जय शक्तिमान की गंगाधर। হৈ যাব, দুডালে হৈ যাব ন। জেচিবিখন হ'লে ন, মানে জেচিবিখনে কলগছবোৰ দাঙি লৈ গ'লি হ'লে 1 কেজি মাত্ৰ। তেনেহ'লে তই এইটো দাঙি নিবি এবাৰ।
আমাৰ ভুৰ ৰেডি হৈ গ'ল আমাৰ ফালে ভুৰ কয় আপোনালোকৰ ফালে কি কয় আপোনালোকে কমেণ্ট কৰি এবাৰ জনাবচোন আৰু ইয়াৰ আমাৰ 5 পাণ্ডুবোৰ এতিয়া চব কাঞ্চনজংঘা অপেনিং কৰিবলৈ আহিছে এখন আমাৰ কাঞ্চনজংঘা আমাৰ দীঘলী পুখুৰীত এইখন আমাৰ অপেনিং হৈছে এতিয়া নমা ঐ পাইলট যা মেচিন ষ্টাৰ্ট কৰ মেচিন ষ্টাৰ্ট কৰ যা মাজত যা মজা অলপ মাজত বহি ল মাজত থিয় হৈ ল তেতিয়াহে মাল অট'মেটিক গৈ আছে নে আৰু ইঞ্জিন ষ্টাৰ্ট আছে ন এখন বিশেষ কাৰণত বনোৱা হৈছে এইডোখৰ বহুত লেতেৰা হৈ থাকে কেতিয়াবা কাষ্টমাৰে তাৰ পৰা পেকেট বটল চটল পেলাই দিয়ে তো এইবোৰ চফা কৰিবলৈ বনোৱা হৈছে এনেই মনোৰঞ্জনৰ কাৰণেও বনোৱা হৈছে আৰু এইবোৰ চফা কৰিবলৈও বনোৱা হৈছে যিহেতু বহুত দ ইয়াত এই খুঁটি চক কিমান দূৰলৈকে ডব গৈছে তো খোজকাঢ়ি গৈ বা নামি গৈ তো হেৰি কৰিবগৈ নোৱাৰে সেইকাৰণে এখন বনোৱা হৈছে চফা কৰিবলৈ ঐ মাজত আমাৰ এতিয়া ডাঙৰ বহল নাও ৰেডি হৈ গ'ল বহল ভুৰ এতিয়া এখন আৰু বেছি দেৰি নহয় বেলেগ এটা পুখুৰীত নমাম সেইটো পুখুৰী কম দ পানীও কম তাত ইয়াত বহুত দ আৰু পানীও বেছি ইয়াত নমাম এতিয়া এখন নাও যাওক